এক ব্যক্তিগত অন্তৰালপ মদৰতলা মৌজাৰ অন্তৰ্গত এখন সৰু গাঁও লেজা দিগুণ পাৰ, যিখন গাঁৱতে জন্ম হৈছে কবি দেবেন চন্দ্ৰ খালৈদেৱৰ। শাৰীৰিক বাধাগ্ৰস্ত কেতিয়াও সাহিত্য সৃষ্টিৰ হেঙাৰ হ'ব নোৱাৰে, তেনে এটা উদাহৰণ কবি দেবেন চন্দ্ৰ খালৈ। তেখেতৰ একমাত্ৰ খাৰতি হৈছে হুইল চেয়াৰখন, আৰু হুইল চেয়াৰত বহি বহিয়ে তেখেতে সাহিত্য চৰ্চা কৰি আহিছে। এই সাহিত্য চৰ্চাৰ মূল উদ্যোক্তা হৈছে তেখেতৰ পত্নী মালতী চালৈ। তেখেতৰ সহধৰ্মী মালতী চালৈয়ে তেখেতক সাহিত্য সৃষ্টিত অৰিহণা যোগাই আহিছে। আহক তেনে এজন ব্যক্তিৰ সৈতে আমি পৰিচয় কৰাই দিওঁ। তেখেতক এখন গামোচা সংগীবিহীন মই উদাসীন, জীৱন নাটৰ খেলা নহলন্ত, নামি আহিল আৰ কাপোৰ সন্তপে ধৰিছে প্ৰাণ, আধৰুৱা জীৱন পাই হেৰালো আপোনজন, নুমাল আশাৰ চাকি বিৰহ বেদনা কুপি উঠে প্ৰাণ, মহাপ্ৰয়াণ আপোনজন জীৱন সোঁত সোঁৱৰণি, মৰম ভৰা ঘৰখন সুখেৰে উপচা মধুৰ ঘৰত, মধুৰ কত সময় কটালো, আনন্দৰে নধৰে হিয়া সুখৰ জীৱন যাপন কৰিলো, মন প্ৰাণ সিক্ত জীপাল পৰণ, পাহৰিব নোৱাৰো সত্য স্নেহ তোমাৰ, কাম কাজ দুখ বেদনা সুখ আনন্দৰ সুৰক জোকোৱা, সহচৰীজনী সকলোতে দুখা, সুখা বহা চাপ সংঘাতৰ জীৱন নামি আহিল বজ্ৰপাত ঢৌ ধুমুহা, মই যে নিচলা বেমাৰী একাংগী আক্ৰান্ত, সঁহাৰি দিওঁতা নাই প্ৰাণৰ সংকোচন, ভয়াবহ ৰাতি নিসংগতা ম্ৰিয়মান নুফুলে হাঁহি, জীৱন অসাৰ মনটি মৰি থাকে উদাসীন নিৰস ছবি এখন চকুত লৈ, যদিও বা ধুনীয়া ধৰণী তথাপি আছে তাত জীৱ বিচিত্ৰৰ দুৰ্দশাগ্ৰস্ত কৰুণ বিননী আৰ্তনাদ, দিনান দিয়া ধৰা সুখ দুখ লগৰী, সংঘাতে জীৱন মধুৰ নহয়, জীৱন সংঘাত তথাপি আগুৱাই যাম। নমস্কাৰ। আপুনি আমাক অকণমান সময় দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি কামনা কৰিলোঁ। ভৱিষ্যতে যাতে আৰু আপুনি সাহিত্য চৰ্চা কৰি থাকিব পাৰে, তাৰ কাৰণে আপোনাক উদ্গনি জনোৱাৰ উদ্দেশ্য হৈছে আমাৰ এই ভিডিঅ'টো।